Hi guys, welcome to my YouTube channel R Guru. তো আজি আমি আনবক্সিং কৰিবলৈ ওলাইছোঁ 2000 টকাৰ ভিতৰত এটা স্মাৰ্ট ৱাটচ। তো মই এইটো ফ্লিপকাৰ্টৰ পৰা আনিছোঁ। তো মোৰ এইটো 1700 টকা পৰিছে, 1700। আপোনালোকে পাব এমোলেড ডিছপ্লে, লগতে 500 নিট ব্ৰাইটনেছ, লগতে IP68 ৰেটিং আৰু ব্লুটুথ কলিঙৰ ছাপৰ্ট। স্মাৰ্ট ৱাটচটো আৰু লগত কি পোৱা যায় চাওঁ। to hold the smartwatch to to side of rakhi thau aru yat poa jay eta charging cable pola rongor ইয়াত পোৱা যায় ষ্টিকাৰ কিছুমান, ইয়াত আছে QR কোড স্কেনাৰ, 500 টকাৰ কুপন আৰু স্কেনাৰ, এইকেইটাই ডকুমেণ্টছ আছে। চাইড কৰি থওঁ। স্মাৰ্ট ৱাটচটো মই ছেটআপ কৰি ল'লোঁ। চাইডে চাইডে আছে এইবিলাক নাম্বাৰিং কৰা ষ্টিকাৰ। তো ষ্টিকাৰকেইটা ভাল লাগিছে, খুব চাই ধুনীয়া হয় স্মাৰ্ট ৱাটচটো। তো বডিটো প্লাষ্টিকৰ হয় আৰু ষ্ট্ৰিপবিলাক চিলিকনৰ হয়, চফ্ট আছে একদম বঢ়িয়া। তো এমোলেড ডিছপ্লে, লগতে 60 হাৰ্ট ৰিফ্ৰেছ ৰেটো আছে। চাওঁ কেনেকুৱা পাৰফৰ্ম কৰে। এতিয়া ভিতৰৰখিনি চাওঁ কেনেকুৱা কি ফিচাৰ্ছ দিছে স্মাৰ্ট ৱাটচটোত। স্মাৰ্ট ৱাটচত অলৱেজ অন ডিছপ্লে আছে, লগতে 200+ ৱাটছ পেছেজ আছে, 24/7 হাৰ্ট মনিটৰিং ছিষ্টেমটো আছে, লগতে 300 mAh লাৰ্জ বেটাৰী কেপাচিটি আছে, 100+ স্পৰ্টছ মোড আছে। খুবেই ভাল আৰু ৱাটাৰ ৰেচিষ্টেণ্ট হয়, IP68 ৰেটিং আছে। এইটো ধুনীয়া কাষ্টম ফেচেছ আছে, এইটো নিজে মোবাইলত ডাউনলোড কৰি ল'ব পাৰিব। বিট XP নামৰ এটা ছফ্টৱেৰ আছে, প্লে ষ্ট'ৰত পাব। বিট XT ট্ৰেক, সেইটো ছফ্টৱেৰ ডাউনলোড কৰি ল'ব। তাতে কিছুমান এপছত পাৰ্মিশ্যন খুজিব, সেইবিলাক এগ্ৰি কৰি গ'লে হ'ল। ফেচবিলাক এনেকৈও মোবাইলত পাব কিছুমান, যেনেকুৱা এইটো আছে। ধুনীয়া ফেচ আছে, যেনিবা মাজতে টেপ কৰি ৰাখিলে হ'ল, এনেকৈ শ্লাইড কৰি গ'লে হ'ল। ধুনীয়া ফেচ আছে। এইটো এটা আছে, যেনেকুৱা মোৰ ইয়াতো কলিং আহি আছে, ব্লুটুথ কলিং ছাপৰ্ট। এজনে কল কৰিছে, চাব পাৰে। যি নহওক, ৱাটচটো খুবেই ধুনীয়া হয়। তো নেক্সট ফ্লিপকাৰ্ট বিগ বিলিয়ন ডে আহি আছে 7 তাৰিখৰ পৰা। বহুত কমত, বহুত অফাৰ পাব তাতে, বহুত কমত হয়। আপোনালোকে যদি পাৰে লওক কিবা এটা। এইখিনিয়ে আছিল আৰু ভিডিঅ'ত, এইখিনিয়ে। আৰু কিবা আপডেট বা নটিফিকেশ্যন থাকিলে মই জনাই দিম। আপোনালোকে প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনিয়ে আৰু আজিৰ কাৰণে সৰু আনবক্সিং ভিডিঅ' এটা। আৰু কেনে লাগিছে ঘড়ীটো কমেণ্টত জনাব।